প্ৰবত্ৰখেন দাদা যে উগ্ৰখেনৰ দুবাহুৰ শক্তিত এই অৱন্তী ৰাজ্য আজি হৈছে নিষ্কন্ত যে প্ৰমত্ৰখেনৰ ৰাজভক্তিৰ প্ৰভাৱত আজি পৰ্যন্ত ৰাজ্যত বিদ্ৰোহৰ অগ্নিশিখা প্ৰজ্বলিত হোৱা নাই ইমানৰ পিছতো এইখন ৰাজ্যত আজি ৰজা হ'ব লাগিছিল কোন দাদা তুমি ৰহাইছে কোন তুমি মত খেল দিনে নিশাই শত্ৰুৰ লগত সংগ্ৰাম কৰি দেশৰ মংগল চিন্তা কৰি আহিছো কিন্তু এইখন ৰাজ্যৰ স্বাৰ্থপৰ ৰজাকেই দৈম্যখেনে অৰ্ধভাৰ্যা সমন্বিতে ৰাজকাৰেঙত বহি ৰাজখোক ৰাজসৈৰ্যত মতলীয়া হৈ পৰিছে নাই 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 আৰু মই সহ্য কৰি থাকিব নোৱাৰো গতিকে ভাই আজি মই এক সিদ্ধান্ত মনত কৰিছো গ্ৰহণ দাদা অৱন্তী ৰজনৰ বিৰুদ্ধে তুমি যি সিদ্ধান্তই গ্ৰহণ নকৰা কিয় তাত এই প্ৰমত্তখেনৰ থাকিব পূৰ্ণ সমৰ্থন এনে এটি শুভক্ষণৰ বাবে মই বহুদিন অধীৰ অপেক্ষা কৰি আহিছো আঠু তুমি ৰাজ্যৰ প্ৰধান সেনাপতি হোৱাৰ বাবে মোৰ হৃদয়ৰ দাবানল মই ব্যক্ত কৰিব পৰা নাছিলো কিন্তু আজি শুভক্ষণ মিলিছে যেতিয়া শুনা শুনা দাদা মোৰ অন্তৰৰ গুপুত বেদনা প্ৰবঞ্চনা দাদা অৱন্তীৰাজে আমাক পদে পদে কৰে প্ৰবঞ্চনা আমি নিজৰ জীৱন শত্ৰুৰ হাতত বিপন্ন কৰি ৰাজ্যৰ পাছত ৰাজ্য জয় কৰি যাম আৰু এই দেশৰ স্বাৰ্থপৰ ৰজা দৈম্যখেনে ৰাজসিংহাসন অধিকাৰ কৰিব আৰু আমি তাৰে আজ্ঞাবহিৰ্ভূত হৈ জীৱন কটাব লাগিব নাই দাদা এই কথা মোৰ সহ্য নহয় দাদা আজ্ঞা দিয়া মোক মুহূৰ্ততে সেই পাখণ্ড দৈম্যখেনক ৰাজসিংহাসনৰ পৰা আজৰি আনি তাক শিৰচ্ছেদ কৰি এই বিশাল অৱন্তী ৰাজ্যৰ ৰাজসিংহাসন মই গতাও তোমাক শান্ত হয় শান্ত উত্তেজিত নহবা উত্তেজনাৰ বশৱৰ্তী হৈ কোনো কাৰ্য কৰিলে সম্পাদন সেই কাৰ্য কেতিয়াও ফলৱৰ্তী নহয় কদাপি গতিকে ভাই দাদা এই ক্ষেত্ৰত আমি অতি ধীৰে সুস্থিৰে আগবাঢ়িব লাগিব শুনা ভাই মোৰ সিদ্ধান্তৰ কথা ব্যক্ত কৰা দাদা প্ৰথমতে ৰাজমন্ত্ৰী উপকৰ্ণ মন্ত্ৰী উপকৰ্ণক ৰাজ্যৰ লালসা দেখুৱাই এই বিদ্ৰোহৰ পাতনি মেলিব লাগিব আৰু মন্ত্ৰীৰ সহায়ত পত্নী পুত্ৰ সমন্বিত ৰজাক চিৰবন্দী কৰাব লাগিব অন্ধকাৰাগাৰত তাৰ পাছত অন্যায় ভাৱেৰে হলো মন্ত্ৰীকে হত্যা কৰি হস্তগত কৰিব লাগিব এই অৱন্তীৰ ৰাজসিংহাসন গতিকে যোৱা ভাই বিলম্ব নকৰি মাতি অনা মন্ত্ৰী ডাঙৰীয়াকে গুপ্ত স্থানলৈ ভাল দাদা কিন্তু দাদা মন্ত্ৰী ডাঙৰীয়াই যদি আমাৰ এই গুপ্ত ষড়যন্ত্ৰত একমত নহয় যদি তেওঁ আমাৰ এই ষড়যন্ত্ৰৰ কথা ৰজাৰ আগত ব্যক্ত কৰে তেতিয়া এই তীক্ষ্ণশীলতাক শিৰচ্ছেদ কৰি বিদায় দিম তাক মই এই পৃথিৱীৰ পৰা বিলম্ব নকৰি মাতি অনা মন্ত্ৰী ডাঙৰীয়াকে গুপ্ত স্থানলৈ ভাল দাদা দৈম্যখেন এইবাৰ তই হবি সাৱধান দাসত্বৰ শিকলি পিন্ধি মই বহুদিন সহ্য কৰি থাকিলো আৰু নকৰো এইবাৰ দাসত্বৰ শিকলি ছিগি
উঠিছে তোৰ তোৰ পক্ষ পিতাৰী উত্তপ্ত শুনিতেৰে দুয়ো হাত মই কৰিম ৰঞ্জিত সেনাপতি উগ্ৰসেন মন্ত্ৰী ডাঙৰীয়া আহক আহক মন্ত্ৰী ডাঙৰীয়া আপোনাৰ বাবে মই এই স্থানত অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো সেনাপতি মন্ত্ৰী ডাঙৰীয়া কিবা হেতু মতালাব ৰাজ্যত কি এনে ঘটিল অথন্তৰ যাৰ বাবে মন্ত্ৰীৰ অকস্মাত হল প্ৰয়োজন প্ৰয়োজন আছে মন্ত্ৰী ডাঙৰীয়া প্ৰয়োজন আছে আৰু সেইবাবেইতো আপোনাকে গুপ্ত স্থানলৈ আমন্ত্ৰণ কৰিলো মনত মন্ত্ৰী ডাঙৰীয়া আমি এই ৰাজ্যৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো বিদ্ৰোহ কৰিব খুজিছ বিদ্ৰোহ কৰিব খুজিছো আজি বহুদিনৰ পৰা মোৰ অন্তৰত উমি জ্বলি থকা বিদ্ৰোহৰ ৰক্তি শিখা আজি তপ তপকৈ জ্বলিব লাগিছে মন্ত্ৰী ডাঙৰীয়া আপুনি যদি আমাক এই ক্ষেত্ৰত অলপ সহায় কৰে তেন্তে অৱন্তীৰ অৰ্ধাংশ আপোনাক প্ৰদান কৰা হ'ব ধ্বংস মন্ত্ৰী ডাঙৰীয়া সেনাপতি মইনো কেনেকৈ এই অৱন্তী ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী হ'ব পাৰিম প্ৰকৃততে তুমি মোক কি ক'ব বিচাৰিছা মুক্তভাৱে ব্যক্ত কৰা শুনক মন্ত্ৰী ডাঙৰীয়া আমি এই ৰাজ্যৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো বিদ্ৰোহ কৰিব খুজিছ চাওক মন্ত্ৰী ডাঙৰীয়া আমাৰ আমাৰ সকলো আছে শক্তি আছে আছে। সামৰ্থ্য আছে আছে। আৰু কূট কৌশল উদ্ভাৱন কৰিব পৰা একোটা মস্তিষ্কও আছে কিন্তু মন্ত্ৰী ডাঙৰীয়া আজি যে আমাৰ হাতত এই সকলোবোৰ থাকিও একোৱেই নাই এইবাবে আমি ৰাজ্যত বিদ্ৰোহৰ ঘোষণা কৰি ৰজা দৈম্বতখেনক ক্ষমতাচ্যুত কৰি অৱন্তীৰ ৰাজ সিংহাসন হস্তগত কৰিব বিচাৰিছো আৰু তাৰ বাবে লাগে আমাক একতা আৰু দৃঢ়তা চাওক মন্ত্ৰী ডাঙৰীয়া আপুনি মই আৰু মোৰ ভাতৃ প্ৰমোত্ৰখেনে নিজৰ জীৱক তুচ্ছ জ্ঞান কৰি শত্ৰুৰ লগত সংগ্ৰাম কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰিছো আমি ৰাজ পৰিয়ালৰ ৰাজমৰ্যাদা ইমানৰ পিছতো এইখন ৰাজ্যৰ স্বাৰ্থপৰ ৰজা সেই তুম্মতখেনে অত্যভাৰ্য সমন্বিতে ৰাজকাৰেঙত বহি ৰাজসজ্জত মতলীয়া হৈ আপোনজনকো পাহৰি পেলাইছে আৰু এই অন্যায়ৰ প্ৰতিশোধ ল'বৰ বাবে পত্নী পুত্ৰ সমন্বিত ৰজাক আমি চিৰবন্দী কৰিব খুজিছো কেৱল বন্দিত্বই কিয় প্ৰয়োজন সাপেক্ষে সিহঁতক মই মৃত্যুদণ্ডৰে দণ্ডিত কৰিম আৰু তাৰ পাছত এই বিশাল অৱন্তী ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী হ'ব আপুনি আৰু বাকী অংশ এই উগ্ৰসেনৰ আৰু মোৰ ভাই প্ৰমোত্ৰসেন হ'ব এই দুই ৰাজ্যৰ প্ৰধান সেনাপতি গতিকে কওক মন্ত্ৰী ডাঙৰীয়া আপোনাৰ মতামত কি কওক মন্ত্ৰী ডাঙৰীয়া আপোনাৰ মতামত কি কওক মন্ত্ৰী ডাঙৰীয়া আপোনাৰ মতামত কি মন্ত্ৰী ডাঙৰীয়া কওক আপোনাৰ মতামত কি মতামতৰ আৱশ্যক সেনাপতি মাথো এতিয়া কৰ্তব্যত অগ্ৰসৰ হ'ব লাগে ময়ো লক্ষ্য কৰিছো অৱন্তী ৰাজে আজি কিছুদিনৰ পৰা মোৰ মন্ত্ৰণা গ্ৰহণ নকৰা হৈছে বাৰু সেনাপতি মন্ত্ৰী ডাঙৰীয়া এতিয়া আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য শুনক মন্ত্ৰী ডাঙৰীয়া এতিয়া আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে পত্নী পুত্ৰ সমন্বিত ৰজাক বন্দী কৰা কৰাটো কেনেকৈ সম্ভৱ হ'ব অসম্ভৱক সম্ভৱ কৰিব লাগিব মন্ত্ৰী ডাঙৰীয়া শুনক মন্ত্ৰী ডাঙৰীয়া আজি নিশাই ৰজাৰ দুন্মতখেনৰ শয়ন কক্ষত প্ৰৱেশ কৰি নিদ্ৰিত অৱস্থাত ৰজাক মই বন্দী কৰিম ভাই প্ৰমোত্ৰ তুমি দ্বাৰক্ষী হৈ সতৰ্ক দৃষ্টি ৰাখিব
যাতে এই কথাৰ কোনেও সম্ভেদ নাপায় আৰু যদি কোনোবাই সম্ভেদ পায় তেন্তে ৰজাৰ দৃষ্টিগোচৰ হোৱাৰ আগতে তাক হত্যা কৰিবা ভাল দাদা বন্দী ডাঙৰীয়া ৰাণী আৰু সত্যবানক বন্দী কৰাৰ দায়িত্ব কিন্তু আপোনাৰ গতিকে যাওক অতি সাৱধানে কৰ্তব্যত হওক অগ্ৰসৰ ভাল সেনাপতি ময়ো মোৰ কাৰ্য কৰোগৈ আৰম্ভ সেনাপতি বন্দী ডাঙৰীয়া অৰ্ধাংশ কিন্তু মোৰ অৱশ্যেই হয় প্ৰমত্ত দাদা অৰ্ধ ৰাজ্য অৰ্ধৰাজ্য তৈমতখেন আজি তোক মৃত্যুত অৱস্থাত বন্দী কৰি এনে শাস্তি কৰিম প্ৰতাপ যি শাস্তি দেখিলে বনৰ পশু পক্ষীয়েও চকুলো টুকিব তোক এনে শাস্তি কৰিম প্ৰতাপ যি শাস্তিৰ নাম শুনিলে মাতৃৰ গৰ্ভত থকা সন্তানৰ গাৰ নোম শিয়ৰি উঠিব ইমানৰ পাছতো কিন্তু এই প্ৰমত্ত খেল ক্ষান্ত নাথাকে দাদা তাৰ ভাৰ্যা পুত্ৰ সমন্বিতে আত্মীয় স্বজনৰ ওপৰত মই এনে অত্যাচাৰ এনে উৎপীড়ন চলাম যি অত্যাচাৰ দেখি এই উগ্ৰসেন আৰু প্ৰমত্ত সেনৰ নাম শুনিলেই সকলোবোৰ ধৰা ধৰে হ'ব কম্পমান ভীষণ প্ৰতিশোধ